হেল্ল' হেল্ল' কোৱা পিছে কি খবৰ? আমাৰ ভালেই দিয়ক। আপুনি? মই ভালেই দিয়া। একো চিন্তা নকৰিবা। মাজনী মা দেউতা কেনে আছে? ভালেই। তোমাৰ মাতটো সৰু কিয়? চিন্তা কৰা মানে মোৰ বাবে ন? নকৰোঁ বুলি ক'লেও জানো থাকিব পাৰি। নকৰোঁ দিয়ক। এতিয়া যে সৈনিকৰ পত্নী বুলি সাহস হৈ গ'ল সহিবলৈ। মোৰো বেয়া লাগে কেতিয়াবা। বহুত দিনেই হ'ল ঘৰলৈ নোযোৱা। পিছে কিমানখিনি মিছ কৰে মোক? উফ পাগলী, আকাশত তৰা যিমান, সাগৰখন গভীৰ যিমান, আৰু তোমাৰো দূৰত্ব যিমান। মিছ ইউ টু ডিয়েৰ। আৰু তুমি? অলপো নকৰোঁ। মই জানো তুমি মিছ নকৰাকৈ জানো থাকিব পাৰিবা। সঁচাকৈয়ে অ'। কেতিয়াবা বহুত বেয়া লাগে। প্ৰতিটো পলে পলে অনুভৱ কৰোঁ মাথো কাষত। আৰু কম। দিনৰ ব্যস্ততাৰ পিছত যেতিয়া মাজনিশা সাৰ পাওঁ, বাধা স্বত্তেও চকুলোবোৰ বৈ আহে। যেতিয়া নিউজটো অন কৰাৰ লগে লগে শুনা পাওঁ গুলীয়াগুলীৰ শব্দ, নিথৰ হৈ মোবাইলটো হাতৰ মুঠিত ধৰি ৰাখোঁ। যেতিয়া খং উঠাত ৰুমৰ খিৰিকীখনেৰে বাহিৰলৈ চকু ফুৰাওঁ, তেতিয়া পিছফালে সাৱটি ধৰি আপুনি মোৰ অভিমান ভঙাৰ উমান পাওঁ। আৰু মোৰ শাৰীৰ বাছটো ধৰিবলৈ আকৌ। বেবীক দিয়া। লোৱা। হেল্ল' পাপা। হেল্ল' মাজনী, কি কৰিছা? খেলি আছো। মই সোনকালেই ঘৰলৈ ঘূৰি আহিম। দুষ্টামি নকৰিবা হা। আই লাভ ইউ। অকে পাপা। I love you too, পাপা।